নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ সকলোৱে ভালে আছা। আজি আমি ক্লাছ 6ৰ সমাজ বিজ্ঞান বিষয়ৰ ভূগোল খণ্ডৰ পৃথিৱীৰ গতি নামৰ পাঠটো আলোচনা কৰিম। ইয়াৰ আগতে আমি দুটা ভিডিঅ'ৰ জৰিয়তে এই পাঠটোৰ আগৰ অংশ আলোচনা কৰিছোঁ। গতিকে আজি আমি তৃতীয়টো খণ্ড বা শেষৰ অংশ আলোচনা কৰিম। মই আছিকুৰ ৰহমান আলী, স্নাতক শিক্ষক, ফিলবাৰী উচ্চ মাধ্যমিক বিদ্যালয়। তেতিয়াহ'লে আৰম্ভ কৰোঁ ব'লা। আজি শিকিবলগীয়া কথা, আজি এই ভিডিঅ'টোৰ জৰিয়তে আমি আজি কি কথা শিকিব পাৰিম। কৰ্কট সংক্ৰান্তি, মকৰ সংক্ৰান্তি, জলবিষুৱ আৰু মহাবিষুৱ, এই কথাকেইটা আজি আমি শিকিব পাৰিম। এই কথাকেইটা কি হয় আগবাঢ়োঁ। পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে পৰিভ্ৰমণ কৰি থাকোঁতে 21 জুন তাৰিখে সূৰ্যৰ ৰশ্মি কৰ্কট ক্ৰান্তি বা 23 ডিগ্ৰী উত্তৰ গোলাৰ্ধত পোনপটীয়াভাৱে পৰে। এই অৱস্থাটোক কৰ্কট সংক্ৰান্তি বোলে। সেইদিনা আটাইতকৈ দীঘল দিন আৰু ৰাতি ছুটি হয়। উত্তৰ গোলাৰ্ধত গ্ৰীষ্মকাল হয় আৰু দক্ষিণ গোলাৰ্ধত শীতকাল হয়। এতিয়া আমি এই ফটোটোত চাওঁ। 21 জুন, এই ঠাইটো হৈছে এনেকুৱা এটা অঞ্চল য'ত সূৰ্যৰ ৰশ্মি কৰ্কট ক্ৰান্তি বা উত্তৰ গোলাৰ্ধক কাক কৈছিলে? উত্তৰ ফালে থকা এই অঞ্চলটোক আমি কৰ্কট ক্ৰান্তি বুলি কৈছোঁ। আৰু এই ঠাইত কি হৈছে? সূৰ্যৰ ৰশ্মি পোনপটীয়াভাৱে পৰিছে আৰু পোনপটীয়াভাৱে পৰে বাবে তাত কি হয়? সেই ঠাইত গ্ৰীষ্মকাল হয়, সূৰ্যৰ ৰশ্মি পোনপটীয়াভাৱে পৰে বাবে গৰম হয়। আৰু সেই একে সময়তে দক্ষিণ গোলাৰ্ধ অৰ্থাৎ এই তলৰ অংশ বা পিছফালৰ অংশ, এই অংশত সূৰ্যৰ পোহৰ নপৰে আৰু সেইবাবে সেই ঠাই শীতকাল হয় বা ঠাণ্ডা দিন হয়। আৰু এই স্থানত থাকোঁতে পৃথিৱী দিন আটাইতকৈ দীঘল আৰু ৰাতি ছুটি হয়। এতিয়া ইয়াৰ পিছৰ ব্যাখ্যাটো চাওঁ। পৃথিৱীয়ে নিজ কক্ষপথেৰে আগবাঢ়ি গৈ থাকোঁতে 23 ছেপ্টেম্বৰৰ দিনা দিন আৰু ৰাতি সমান হয়। ইয়াক জলবিষুৱ বোলে। এতিয়া আকৌ যদি আমি এইটো চাওঁ, 23 ছেপ্টেম্বৰ, এইটো এনেকুৱা এটা স্থান য'ত পৃথিৱীৰ পোহৰ এনেদৰে পৰে সমানভাৱে যাতে দিন আৰু ৰাতি একেবাৰে সমান হয়, আৰু ইয়াকে জলবিষুৱ বুলি কোৱা হয়। পিছৰটো চাওঁ এতিয়া। এনেদৰে আগবাঢ়ি আকৌ গৈ আছে, পৃথিৱী ঘূৰি আছে। এনেদৰে আগবাঢ়ি গৈ থাকোঁতে 22 ডিচেম্বৰৰ দিনা সূৰ্যৰ ৰশ্মি মকৰ ক্ৰান্তিত লম্বভাৱে পৰে। ইয়াকেই মকৰ সংক্ৰান্তি বোলে। এই সময়ত দক্ষিণ গোলাৰ্ধত গ্ৰীষ্মকাল আৰু উত্তৰ গোলাৰ্ধত শীতকাল হয়। এতিয়া আকৌ যদি আমি ফটোখনলৈ চাওঁ, পৃথিৱীখন ঘূৰি এনেকুৱা এটা স্থানত পালে। এতিয়া এইডোখৰ হৈছে দক্ষিণ গোলাৰ্ধ বা মকৰ ক্ৰান্তি। এই অঞ্চলত সূৰ্যৰ ৰশ্মি লম্বভাৱে পৰিছে, সমানকৈ পৰিছে। সেইবাবে এই অঞ্চলটোত কি হয়? তেতিয়া গ্ৰীষ্মকাল হয়, গৰম হয় অঞ্চলটোত। আৰু যিটো পিছফালৰ অংশ আছিলে, অৰ্থাৎ ইয়াত যিটো অংশ আছিলে, এইডোখৰ যিটো অংশ আছিলে, সেই অংশটো এতিয়া ইয়াত পাই গ'ল। অৰ্থাৎ এই অংশটোৰ নাম কি আছিলে? কৰ্কট ক্ৰান্তি বা 23 ডিগ্ৰী উত্তৰ গোলাৰ্ধ। এই উত্তৰ গোলাৰ্ধত সূৰ্যৰ পোহৰ ভালদৰে নপৰে বা একেবাৰে নপৰে বাবেই সেই ঠাই শীতকাল হয়, ঠাণ্ডা হয়। আৰু এই দক্ষিণ গোলাৰ্ধত পোহৰ পৰে বাবে এই ঠাই গৰম হয়। আৰু এইটো কেতিয়া হয়? ডিচেম্বৰৰ 21 তাৰিখে। ইয়াৰ পিছৰটো চাওঁ। পুনৰ পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰি থাকোঁতে 21 মাৰ্চৰ দিনা সূৰ্যৰ ৰশ্মি বিষুৱ ৰেখাৰ ওপৰত লম্বভাৱে পৰে। এই সময়ত দুই গোলাৰ্ধত সূৰ্যৰ ৰশ্মি সমানে হেলনীয়া হৈ পৰে। এই দিনটোত দিন আৰু ৰাতি সমান হয়। ইয়াকেই মহাবিষুৱ বোলে। এতিয়া আমি আকৌ চাওঁ। পৃথিৱী ঘূৰি গৈ আছে। পৃথিৱী ঘূৰি গৈ থাকোঁতে এই স্থানত আহি পালে। আৰু এই স্থানত আহি পোৱাৰ লগে লগে কি হ'ল? ইমান ধুনীয়াকৈ পৃথিৱীৰ ৰশ্মি সমানভাৱে পৰিছে, যাৰ ফলত এই ঠাইত পাওঁতে দিন আৰু ৰাতি একেবাৰে সমান হৈছে। আৰু এইটো কেতিয়া হয়? মাৰ্চৰ 21 তাৰিখে। আৰু এই অঞ্চলৰ অৰ্থাৎ এই যে আমি পৃথিৱীৰ মাজে মাজে কল্পনা কৰি লৈছিলোঁ এডাল ৰেখা, যাক আমি বিষুৱ ৰেখা বুলি কৈছিলোঁ, এই বিষুৱ ৰেখাত সূৰ্যৰ পোহৰ একেবাৰে পোনপটীয়াকৈ বা লম্বভাৱে পৰে। আৰু এই অঞ্চলত কি হয়? তেতিয়া দিন আৰু ৰাতি একেবাৰে সমান হয়। আৰু এইটো মাৰ্চৰ 21 তাৰিখে হয়। গতিকে আজি আমি 4টা কথা শিকিলোঁ: কৰ্কট সংক্ৰান্তি, মকৰ সংক্ৰান্তি, জলবিষুৱ আৰু মহাবিষুৱ। এতিয়া আমি ইয়াৰ আগবাঢ়োঁ পিছলৈ। গতিকে আজি পাঠটো ইমানতে শেষ হৈছে। আশা কৰোঁ ছাত্ৰ ছাত্ৰীসকলে বুজি পাইছে। আজি ক'তো চাওঁ। টিচাৰ্ছ কেন অ'পেন দ্য ড'ৰ বাট ইউ মাষ্ট এণ্টাৰ ইট ইয়ৰ চেল্ফ। শিক্ষকে দুৱাৰখনহে খুলি দিব পাৰে, কিন্তু ভিতৰলৈ তুমি নিজেই সোমাব লাগিব। অৰ্থাৎ ইয়াত এটা কোঠালিৰ কথা কোৱা নাই। ইয়াত এনেকুৱা এটা কথাৰ কৈছে য'ত আমি তোমালোকৰ জ্ঞান বিলোৱা সেই মুখনিখনে খুলি দিব পাৰিম, কিন্তু জ্ঞান তোমালোকে নিজে আহৰণ কৰিব লাগিব, নিজে আগবাঢ়ি যাব লাগিব।
ধন্যবাদ।